বিজেপি কি অহংকাৰ হৈছে নেকি? কুশল দুৱাৰীৰ দৰে হত্যাকাৰীক শিৱসাগৰ নমাই ইলেকশ্যন জিকি ভাবিছে? 2006 চনৰ ইলেকশ্যন এফিডেভিটৰ মতে কুশল দুৱাৰীৰ ওপৰত 6টা কেছ আছে। 2011 চনত গৈ এটাও নাইকিয়া হৈ থাকে। আকৌ 2016 চনত 3টা আৰু একেবাৰে শেষত যেনে তেনে 2021 লৈকে হত্যা আৰু অশ্লীল কাৰ্য সহ 2টা মামলা আছিল। কিন্তু এইকেইটা সেইকেইটা কেছ যাক ৰেজিষ্টাৰ কৰা হৈছিল লগতে আলফাৰ পৰা সাৰেণ্ডাৰ কৰি অহা পিছৰ ঘটনা। আগৰখিনিতো বাদে দিয়ক। 1991 চনৰ 15 এপ্ৰিলত কুশল দুৱাৰীয়ে আলফাৰ পৰা আত্মসমৰ্পণ কৰিছিল আৰু ইয়াৰে 3 মাহৰ পিছত 9 আগষ্টত শিৱসাগৰৰ সাংবাদিক কমল শইকীয়াক ৰাতি ঘৰৰ পৰা তুলি হত্যা কৰে। তেওঁ ছোৱালী আকাশীতৰে আজিলৈকে কৈ আছে কুশল দুৱাৰীয়ে তেওঁ পিতৃ কমল শইকীয়াক হত্যা কৰিছিল। কিন্তু কুশল দুৱাৰী মেক্সিমাম ক্ষেত্ৰতে প্ৰশাসনে বিশেষ প্ৰমাণে গোটাব নোৱাৰে, যাৰ বাবে কেছসমূহ ডিছমিছ কৰি দিয়া হয়। কিন্তু কুশল দুৱাৰীৰ বিৰুদ্ধে থকা গুৰুত্ব অভিযোগসমূহৰ মাজত এটা অন্যতম ধাৰা আছিল IPC 201, যাৰ অৰ্থ হ'ল অপৰাধৰ প্ৰমাণ নোহোৱা কৰা। এতিয়া প্ৰশ্ন হয়, প্ৰমাণ নাছিল নে প্ৰমাণসমূহ নষ্ট কৰি দিয়া হৈছিল? ইয়াৰ লগতে হেমেন নাথে 13 বুলেটছ নামৰ কিতাপখনত উল্লেখ কৰিছে যে কেনেকৈ কুশল দুৱাৰীয়ে হেমেন নাথক টাৰ্গেট কৰি তেওঁতাকৈ গুলী মাৰিছিল। আনকি এবাৰ নমিনেশ্যন দাখিল কৰাৰ পিছতে কুশল দুৱাৰীয়ে কয় যে তেওঁ হাততে অখিল গগৈ মাৰ্ডাৰ হ'ব, কিন্তু তেওঁ পিছত কৈ দিয়ে যে পলিটিকেল ডিফিটৰ কথাতে কৈছিল। আৰু এইজন মানুহক বিজেপিয়ে দিলে শিৱসাগৰৰ পৰা টিকেট। তাকো বিজেপি মিত্ৰতা অংকত শিৱসাগৰ এই চিটটো প্ৰদীপ হাজৰিকাক এৰি দিয়া হৈছিল। কিন্তু শেষ মুহূৰ্তত বিজেপিয়ে কুশল দুৱাৰীক এণ্টি মৰাই দিয়ে। আৰু এই কথা যেতিয়া মানুহে কুৱেশ্যন কৰে, বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে কয় যে অখিল গগৈটো বেছিয়ে ক্ৰিমিনেল ৰেকৰ্ড আছে। কিন্তু প্ৰশ্ন হয়, অখিল গগৈ কোনজন মানুহক হত্যা কৰি জেলত গৈছিল? আন্দোলন কৰি জেল যোৱা আৰু হত্যা কৰি জেল যোৱা এই দুটা কথাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে।